হাই বন্ধু, কি খবৰ আপোনালোকৰ? চবৰে ভাল, মোৰো ভাল। আৰু আজি অলপ ওলাই গৈ আছোঁ মই অলপ গাঁৱৰ পিনে। আৰু আপোনালোকে এনে টাউনৰ পৰিৱেশখিনি দেখা পাই থাকে। মই আজি আপোনালোকক গাঁৱৰ পৰিৱেশ অলপ দেখুৱাম আৰু ভিডিঅ'টো এতিয়া আছোঁ মই ডক্টৰৰ চেম্বাৰৰ ভিতৰত। আৰু গাঁৱৰ চিভিলত কৰে, এই গাঁৱৰ ডক্টৰৰ চেম্বাৰ। তাক আপোনালোকে মই ডক্টৰক বেমাৰ দেখাবৰ কাৰণে অহা নাই, মোৰ তেওঁৰ লগত কিবা পাৰ্চনেল কামহে আছে, সেইকাৰণেহে আহিছোঁ। ৰাতি বহুত হৈ গ'ল আৰু কিমান আন্ধাৰ আপোনালোকে দেখা পাইছেই। আৰু গাঁৱৰ ভিতৰে আহি আছোঁ মই, ভয়ো লাগে। নগাঁও টাউন আহি পাই গ'লোঁ।